So hey guys, welcome to my YouTube channel Mr. People Blog. So guys, আজি অলপ বাগানত ফুৰিবলৈ আহিছো আমি আৰু আপোনালোকক অলপ ভিউ চেক কৰাই দিও guys. চোৱা কি ধুনীয়া ভিউ। আৰু চোৱা ইফালে ধুনীয়াকৈ পাত ওলাইছে। ধুনীয়া পাত guys. So আৰু guys, sorry ভিডিও দিয়া নাই বহুত দিন হৈ গ'ল আৰু এইফালে খালি হৈ আছে আৰু এতিয়া আমি ইয়াতে অলপমান ৰেটিং কৰি আছো আৰু এইফালে আমাৰ ইহঁতে পুৰা ফোনতে বিজি হৈছে মালটোৰ লগত। गजब बेइज्जती है पूरा फोनते बिजी गई आसो और आपनालोक अलप बेलेग जगह सो गाइस आहि गलो गाड़ीत और गाड़ीत बहुत दिन भिडिओ बना ना और जेहेतु मैं अलपमान माने बिजी आसिलो सो गाड़ीत भिडिओ बना ना और गाड़ीखनत बस्तु आइसिल तो बस्तु खाली हो गल और एतिया आमी गई आसो खरी लोड करिब गाड़ीत खरी लोड हबो आनो আজি बाहिरत ना जाओ और गाड़ीखन अलप माने बेया होय आछे सब बनाबो लागे और एफाले आछे आमार लगत गुलथु आइছে আজি আৰু সো গৈ আছো আৰু ভিডিওটো চাই থাকিব গাইস সো আপোনালোকে অলপ মৰম দিব ভিডিও বহুত দিন হৈ গল বনা নাই আৰু গৈ আছো গাইস সো এফালে মোৰ গাড়ীখন ষ্টাৰ্ট কৰো আৰু বহুত দিন গাইস ভিডিও দিয়া নাই গাড়ীৰ সো আজি পৰা ষ্টাৰ্টিং হ'ব আৰু ভিডিও ইয়াত আহি পালো বাগানৰ ভিতৰত আহি পালো আৰু এই ৰা কৰিবৰ কাৰণে আৰু এইফালে মানে গেট লগাৱা আছে তো চকিটা তো এতিয়ালৈকে আহা নাই তো চকিটাটো আহিলে আমি ইফালে ওলাই যাম আৰু এই বাগানৰ মাজে মাজে আপোনালোকক আমাৰ আমচং টি ষ্টেটৰ ভিউ অলপ দেখাই দিম আপোনালোকক সো ভিডিওটো চাই থাকিব গাইস ভালকে সো গৈ আছো এতিয়া গাইস সো গাইস আমি ইয়াতে অলপ নামিলো কাৰণ এতিয়ালৈকে মানে আহা নাই সো ইয়া এইটো গেটটো আৰু আমি ইফালে গেটৰ ইফালে যাব লাগিব আৰু আপোনালোকক আমাৰ আমচং টি ষ্টেট দেখাই দিও আৰু গাইস এইটো ৰাইডিং শো নতুনকে হেৰি কৰিছে সো राइडिंग शो আপোনালোকক অলপ দেখাই দিম আমাৰ ভিউটো চোৱা আৰু গাইস এয়া এটো লিক হৈ আছে অয়েল সিল লিক হৈ আছে সো অয়েল সিলটো মানে ঠিক কৰিব লাগিব নহলে কেতিয়াবা মানে গাড়ীখন নহলে কতবা ধকা দিব সো অয়েল সিল লিক কৰিব লাগিব আৰু গুটে গাড়ীখন গাইস গুটে লেত্ৰা হৈ আছে মানে গাড়ীখন গুটে লেত্ৰা সো মানে বিল গুটে লেত্ৰা হৈছে গাড়ীখন আৰু এইখন পোষ্টাৰখন আপোনালোকে আমচং টি ষ্টেট মাৰিব আৰু গুটে অলৰেডি আপোনালোকক মানে গুটে পাই যাব কত কি আছে কি নাই গুটে বস্তু পাই যাব সো এইখন আপোনালোকে যদি আমচং টি ষ্টেট ইউটিউবত আছে আপোনালোকে যদি মাৰে আমচং টি ষ্টেট বুলি সো গুটে হৈ যাব আৰু ইয়াতে ৰখি আছো এতিয়ালৈকে আহা নাই চকিদাৰ সো আহিলে আমি ইফালে গুটে পাৰ হৈ যাব লাগিব সো গাইস চোৱা আহি গ'ল আমাৰ চকিদাৰে সো এখন গেটটো খুলিব তাৰপিছত গেটটো খোলাৰ পিছত আমি লাহেকে ওলাই যাম সো গেট খুলি আছে দাদাজন তো গেট খোলাৰ পিছত আমি বঢ়িয়াকে এইটো ৰাস্তাত ওলাই যাম আৰু বঢ়িয়াকে লড কৰি যাম সো ফাইনালি গেট খোলা হৈ গ'ল আৰু আমি এতিয়া যাওঁ গাড়ীত বহিম আৰু গাড়ী ষ্টাৰ্ট কৰি বঢ়িয়াকে ওলাই যাম যো रास्ता हो गल खुली दिले गेट तो गई आছো এতিয়া আমি আৰু এতিয়া গৈ আছো জায়গাত আহি পালো এতিয়া আমি গৈ আছো আৰু এই আছো গাইস পৰিবেশ সুইমিং পুল এৰিয়া সো গাইস আহি গলো এতিয়া আমি আমাৰ বিৰু উঠি গল আৰু এইটো পাইপটো আমাৰ গাড়ীত যাব তো পাইপটো যাব আমাৰ গাড়ীত লোড হ'ব আৰু আছে সো এইটো পাইপটো উঠিব গাড়ীত আৰু ইফালো আছে ডাঙৰ পাইপ আৰু গাইস চোৱা কি ধুনীয়া গৰমৰ বতৰ ইয়াতে আপোনালোকে গাও ধুব পাৰিব আহিলে কি ধুনীয়া চোৱা আহিব লাগিব কেতিয়াবা গা ধুবৰ কাৰণে ইয়াত কাৰণ একো নাই বঢ়িয়া চাফা পানী সো ইয়াত গা ধুব পাৰে একো নাই যেতিয়া অলপ সৰু আছিল ন তেতিয়া বহুত বাৰ গা ধুইছো ইয়াত তো বহুত বাৰ আহা নাই এতিয়া আৰু বহুত দেৰি হৈ গ'ল তো আহা নাই সো আপোনালোকে অলপ ভিউ দেখাই দিম গাইস কিন্তু মাছ বহুত আছে গাইস এইবোৰত মাছ মানে বহুত আছে মাছ সো গাইস কব ভিডিওবোৰ কেনেকুৱা লাগে আৰু আপোনালোকে বহুত দিন হৈ গ'ল ভিডিও দিয়া নাই সো আপোনালোকে কব ভিডিও কেনেকুৱা লাগে আৰু মোৰ ভিডিও চাই ভাল লাগে ইয়া নাই আপোনালোকে কব আৰু আমাৰ আমচং টি ভিউ দেখা আপোনালোকক আৰু চোৱা গাইস কি ধুনীয়া পৰিবেশ
মানে নিজৰা আছিলে চ' নিজৰাটো নাই এতিয়া মানে আছে क्या क्या कहना कहना क्या चाह रहे हैं भाई आप পানীটো মানে আপোনাৰ ঠিক কৰা নাই চ' তাকে ভাবিছোঁ ইয়াতে ভাবিছোঁ যে পানী খাব লাগিব কাৰণ ইয়াতে অলপ পানী খাই ল'ম কাৰণ বহুত পিয়াহ লাগিছে তো পানীটো ইয়াতে খাই ল'ম বুলি ভাবিছোঁ ইয়াত আছিলে নিজৰা চ' পানী চাগে কমি গ'ল চ' তাকে ভাবিলোঁ ইয়াতে পানী খাই ল'ম অলপ কাৰণ পিয়াহ লাগিছে বহুত চ' পানী খাই ল'লোঁ ইয়াতে আৰু ইয়াতে মানে বঢ়িয়া আৰু পিকনিক প্লেচ আৰু আপোনালোকে ইয়াতে বহি বঢ়িয়াকৈ পিকনিক চিকনিক খাব পাৰে আৰু ইয়াতে আছিলে কাৰণ আছে সিটো খালি পানী মানে কমি গৈছে চ' সেইটো কাৰণে একো নাই চ' পানী খাই দিলোঁ ইয়াৰে পানী খাই দিলোঁ মই আৰু এইফালে এইফালে আছে আম গছ চ' ভাবিছোঁ আম খাব যাওঁ নেকি কাৰণ গাড়ীখন লোড কৰোঁতে বহুত সময় লাগিব চ' তাকে ভাবিছোঁ আম খাই আহোঁ নেকি চ' ভাবিলোঁ হাতী চাতীয়ে ওলাই থাকে ন চ' ভয় লাগে অলপ চ' তাকে ভাবি আছোঁ কি কৰোঁ চ' গাইজ ফাইনেলি লোড হৈ গ'ল গাড়ী আৰু এয়া লোড হৈ গ'ল বেছি নাই আৰু দুটা আছে চ' লোড হৈ গ'ল চ' এইবোৰ পাইপ আজি নহয় কালিমান লৈ যাম আৰু এইবোৰ লোড হৈ গ'ল বঢ়িয়াকৈ গাইজ এইটো মানে নিগনি চ' এইটো পাইপত আছিলে চ' মানে কি ক'ম আৰু স্পট ডেড হৈ গ'ল লোড হৈ গ'ল গাড়ী আৰু এতিয়া আমাৰ ভাইটিয়ে পূৰা ৰছী চছী বান্ধিব ৰছী বান্ধি লওঁ বঢ়িয়াকৈ ঠিক আছে ৰছীটো বান্ধিব চ' গৈ আছোঁ এতিয়া আৰু চোৱা না গাইজ গোটেই গাড়ী লেতেৰা মানে কি ক'ম পূৰা লেতেৰা হৈ গ'ল চ' গৈ আছোঁ এতিয়া আৰু গাইজ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চাব আৰু কমেণ্ট কৰিব যে কেনেকুৱা লাগিলে কেনেকুৱা নাই চ' ভাল লাগিলে ক'ব গাইজ আৰু গাইজ যোনে যোনে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তো ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম গাইজ আন এটা ভিডিঅ'লৈ তেতিয়া